তো হেল্ল' গাইজ ৱেলকাম টু আৰ্জিছ ব্লগ। তো বহুত দিন পিছত ভিডিঅ' বনাই আছোঁ, কিবা কাৰণত ভিডিঅ'কেইটা বনাব পৰা নাছিলোঁ। তো আজি আপোনালোকক মই দেখুৱাম যে একচুৱেলি হোম ৱৰ্কআউট কি কয়। মানে মানুহে যেন কয় হোম ৱৰ্কআউট ঘৰত মানে বডি বিল্ডিং কৰি বা ফিটনেছ ঠিক কৰিব পাৰি নে নোৱাৰি সেইখিনি কথা ক'ম। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু নতুন যদি হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি ফাৰ্ষ্ট ৱৰ্কআউট কৰিম চেষ্টৰ কাৰণে। আপোনাৰ এই লৱাৰ চেষ্ট আমি হিট কৰিম আজি। তো লৱাৰ চেষ্ট হিট কৰিবলৈ কোনটো এক্সাৰচাইজ কৰিব লাগে সেইখিনি আপোনালোকে চাওক, মই দেখাই আছোঁ। তো লৱাৰ চেষ্ট হিট কৰিবলৈ মানে চব বস্তুৰে প্ৰষ্টৰ একটা থাকে, মানে কি ধৰণে আপুনি বস্তুটো মাৰিছে যাতে আপোনাৰ কোনটো জেগাত লাগি আছে। মই আপোনাক ভালকৈ বুজাই দিছোঁ। এতিয়া চাব আপুনি যোনটো লৱাৰ চেষ্ট মাৰি আছে, কাৰণ মানুহে এটা যেতিয়া চাৰ্ট পিন্ধিব বা স্পেচিয়েলি চেষ্টটো লাগে ল'ৰা মানুহৰ কাৰণে বিশেষকৈ। তো কোনটো এক্সাৰচাইজ কৰিলে লৱাৰ চেষ্টত আগত পৰিব, তাৰপিছত মিডিল চেষ্ট কৰিম, তাৰপিছত আপাৰ চেষ্ট কৰিম, তাৰপিছত ইনক্লাইন চেষ্ট কৰিম। তো আজি মই আপোনাক খালি লৱাৰ চেষ্ট দেখাম, ট্ৰাইচেপ দেখাম, এই দুটা এক্সাৰচাইজ খালি দেখাম। আপোনালোকে ভালকৈ চাই থাকক আৰু ঘৰত প্ৰেক্টিছ কৰিব। লাইক আপোনালোকে যদি বেছি নহয় 15 to 20 days যদি কৰে, তেতিয়া নিজৰ বডিত মানে চেঞ্জ আপোনালোকে অনুভৱ কৰিব পাৰিব। কি আপোনালোকৰ বাঢ়িছে নিজে নিজে গম পাব, আৰু মাচেলত কি ইম্প্ৰুভ হৈছে সেইখিনিও গম পাব। তো চাই থাকক ভিডিঅ'টো। তো চাওক, এতিয়া আমি হিট কৰিম লৱাৰ চেষ্ট। তো লৱাৰ চেষ্ট হিট কৰিবলৈ মেইন পষ্টিয়াৰ আপোনাৰ এই হাতটো আছে ন, এই হাতটো চব ওপৰ পিনে গৈ আছে। তো ওপৰ পিনে আমি হিট কৰিলে আমাৰ আপাৰ চেষ্টত লাগিব। হাতটো যাতে যেতিয়া আমি পুছ আপ কৰিম, হাতটো যাতে এই লৱাৰ চেষ্টৰ চিধা থাকে, তেতিয়া আপোনালোকৰ লৱাৰ চেষ্টত লাগিব। আৰু যদি আপোনালোকে নহয় ওপৰ কৰিছে, তেনেহ'লে আপোনালোকৰ আপাৰ চেষ্টত লাগিব। আৰু আপাৰ চেষ্টত ডাইৰেক্ট মাৰিব নোৱাৰি, আপোনালোকে লৱাৰ চেষ্ট মাৰিবই লাগিব, ইনক্লাইন চেষ্ট মাৰিব লাগিব। তাৰপিছত এনেকুৱা চেঞ্জ হৈহে আপোনালোকে আপাৰ চেষ্টত যাব লাগিব। তো ফাৰ্ষ্টত আপোনালোকে লৱাৰ চেষ্ট মাৰক, হাতটো ইয়াত ৰাখিব, ইমানখিনি, হাতটো যাতে উঠি নাযায়। আৰু এটা বস্তু আপোনাক মই কৈ দিব বিচাৰিছোঁ যে মই ভিডিঅ'টো ৰাতিকৈ বনাই আছোঁ। তো অলপমান আন্ধাৰৰ কাৰণে কিবা এটা ক্লিয়াৰ নহ'লে জনাব, মই আপোনালোকক নেক্সট ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম। তো আপোনালোকে সেইখিনি নিজক অলপমান চাব আৰু যে কি হৈছে হোৱা নাই, কাৰণ যিহেতু ৰাতিত মই ভিডিঅ' বনাই আছোঁ। তো জাষ্ট মই অলপমান আৰু ৱৰ্কআউট কৰিলোঁ, মই ঘামি আছোঁ। তো চাওক কেনেকৈ আপুনি পষ্টাৰটো কৰে। তো ফাৰ্ষ্ট হ'ল আপোনাৰ কোমৰটো চিধা ৰাখিব, হাতকেইটা লৱাৰ চেষ্টৰ ওচৰত ৰাখিব, ঠিক আছে। তাৰপিছত জাষ্ট ডাউন ডাউন আপ, এনেকৈ আপোনালোকে ফাৰ্ষ্টত 15টা ছেট মাৰিব। মানে পূৰা ঘামি গৈছোঁ, গৰম দিন ন। তো মই আপোনাক ক'লোঁ লৱাৰ চেষ্ট কৰিবলৈ। এতিয়া আমি কৰিম ট্ৰাইচেপ। আৰু ট্ৰাইচেপটো একচুৱেলি কয় ডায়মণ্ড পুছ আপ। ডায়মণ্ড পুছ আপ কেনেকুৱা হয় মই দেখাই দি আছোঁ। আপোনালোকৰ দুটা হাত আছে নহয়, হাত দুটা এনেকুৱা থাকিব। এইটো চাওক, এটা ডায়মণ্ড শ্বেপ লৈছে, ঠিক আছে, এনেকুৱা হ'ব। যেতিয়া আপোনালোকে এনেকুৱা পুছ আপটো মাৰিব, তেতিয়া আপোনালোকৰ চাওক অট'মেটিক ট্ৰাইচেপত হিট কৰি আছে, ঠিক আছে। আপোনালোকে এনেকৈ ল'ব, ফাক নকৰিব, এনেকৈ ল'ব, ডায়মণ্ড পুছ আপ বুলি কয়। হাতটো এনেকৈ ল'লে ডায়মণ্ড, চাওক ডাইৰেক্ট ট্ৰাইচেপতে হিট কৰি আছে। তো জাষ্ট এইটো বেণ্ড কৰিব, উঠাই দিব, তেতিয়া আপোনালোকৰ ট্ৰাইচেপত হিট হ'ব। এনেকৈ আপোনালোকে টোটেল 12টাকৈ 3 ছেট মাৰিব। তো মইতো অলপমান বেছিকৈ মাৰি দিলোঁ, কাৰণ মই এডভান্স আছোঁ, কাৰণ আৰু লগতে মই জিম ট্ৰেইনাৰ হয়। তো আপোনালোকে ফাৰ্ষ্টত 12টাকৈ 3টা ছেট মাৰিব, 12টা ৰেপছ কৰি 3টা ছেট। তো আজি ৱৰ্কআউট দুটা দিলোঁ, সেই দুটা আপোনালোকে ধুনীয়াকৈ কৰক। তাৰপিছত নেক্সট ভিডিঅ' কেনেকুৱা টাইপৰ ভিডিঅ' লাগে আপোনালোকে মোক ক'ব। শ্ব'ল্ডাৰৰ লাগে নে বেকৰ লাগে নে থাই মানে আপোনাৰ লেগকেইটা শকত কৰিব লাগে নে এপছৰ লাগে, আপোনালোকে মোক ক'ব পাৰে। মই ঠিক সেই হিচাপে মই হোম ৱৰ্কআউট দিম। মানে মানুহটো জিমত যাব নোৱাৰে, বহুত এক্সপেঞ্চ থাকে, জিমত বহুতকেইটা ডায়েট ল'ব লাগে। হোম ৱৰ্কআউটতে আপোনালোকে ফিট হ'ব পাৰে ঘৰতে। আপোনালোকক মই সেনেকুৱা ৱৰ্কআউট দেখাই দিম, একো ডাম্বলছ নালাগে। আৰু যদি আপোনালোকে অলপমান এডভান্স লেভেলত যাব বিচাৰে, তেনেহ'লে ডাম্বলছ দুটামান লাগিব। সেইকেইটা মই পাছৰ ভিডিঅ'ত দেখাই দিম কি ডাম্বলছ লাগে, সেইকেইটা আনিব। বেছি এক্সপেঞ্চ নহ'ব, আপোনালোকৰ লাইক 1000ৰ ভিতৰতে। PVC ডাম্বল বুলি কয়, আপোনালোকৰ ল' কষ্ট ডাম্বেল থাকে, সেইকেইটাৰ ভিতৰতে আপোনালোকে পাই যাব। আৰু আপোনালোকে যদি হয় অলপমান শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু যোনদিনাখন 5K হ'ব, তেনেহ'লে সেইদিনাখন মই মোৰ চাৰ্ট খুলি দিম। 5K ছাবস্ক্ৰাইবাৰ যোনদিনাখন কমপ্লিট কৰিব, তেতিয়া মোৰ চাৰ্ট খুলি মোৰ এবডমেন্স, মোৰ চেষ্ট, মোৰ বেক, মই গোটেই দেখুৱাম আপোনালোকক। তো যদি পাৰে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ লগত, ছাবস্ক্ৰাইব কৰাই দিব। তো ইমানখিনি আজিৰ ভিডিঅ'টো। তো নেক্সট ভিডিঅ'লৈকে টিউন থাকক। তো থেংক ইউ।